দক্ষিণ কামৰূপৰ বৰতাৰীত কৃষি বিপ্লৱ কোম্পানীৰ চাকৰি ত্যাগ কৰি কৃষি কৰ্মৰে সংস্থাপিত হৈছে যুৱক নিজৰ লগতে আন কেইবাজনো সংস্থাপন দিছে যুৱকক ৰমেন নাথৰ প্ৰায় 2000 বিঘা ভূমিত কৃষি কৰ্মৰে জড়িত হৈ পৰিছে অঞ্চলটোৰ বহু কেইগৰাকী যুৱক উন্নত জাতৰ বগৰী কল সৰিয়হৰ লগতে বিভিন্ন ধৰণৰ ৰবি শস্যৰ খেতিৰে স্বাৱলম্বী হৈছে যুৱকজন বৰতাৰীত উৎপাদিত কেইবাবিধো বগৰী বহিৰাজ্যলৈও ৰপ্তানি কৰা হয় আগবঢ়াইছে ছয়গাঁৱৰ পৰা আমাৰ সাংবাদিক গগন কলিতাৰ এক প্ৰতিবেদন হয় চাওক ৰাজ্যৰ কৃষি বিপ্লৱৰ ক্ষেত্ৰত অন্যতম প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে দক্ষিণ কামৰূপৰ বৰতাৰী আৰু আমি বৰ্তমান আহি উপস্থিত হৈছোঁ দক্ষিণ কামৰূপৰ বৰতাৰীত আৰু মই মোৰ সহযোগী পোনে পোনে ইয়াৰ কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইয়াত প্ৰায় হেজাৰ হেজাৰ বিঘা ভূমি যি ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চল ইয়াৰ বৰতাৰীৰ হেজাৰ হেজাৰ বিঘা ভূমি ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলত বিভিন্ন ধৰণৰ ইয়াত কৃষি বিপ্লৱৰ সূচনা হৈছে আৰু বিভিন্ন প্ৰজাতিৰ উন্নতমানৰ বগৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ৰবি শস্য বা বিভিন্ন ধৰণৰ ইয়াত শস্য ইতিমধ্যেই ইয়াৰ যি স্থানীয় লোক আছে তেওঁলোক জড়িত হৈ পৰিছে আৰু আমি যি ND24 দৰ্শকসকলক দেখুৱাবলৈ এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ কিদৰে ইয়াত উন্নত মানৰ যি বগৰী আছে প্ৰায় 4ৰ পৰা 5 বিধকৈ উন্নত মানৰ বগৰীৰ খেতিৰে কিদৰে ইয়াৰ স্থানীয় লোকসকল বা স্থানীয় যুৱকসকল কিদৰে স্বাৱলম্বনৰ অন্যতম নিদৰ্শন দেখুৱাইছে আমাৰ সৈতে এগৰাকী ইয়াৰ আদৰ্শ কৃষক উপস্থিত আছে যুৱ কৃষক ৰমেন নাথ ডাঙৰীয়া আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ দাদা আপুনি এইবাৰ কি প্ৰজাতি বা কেনেকুৱা ধৰণৰ বগৰীৰ খেতি কৰিছে আমি যিহেতু আজি দেখিছোঁ এই বছৰ আপোনাৰ 3 বিধেই কৰা গৈছে আগতে এবিধ আছিলে 4 বিধ হৈছে আজি প্ৰায় 5-6 বছৰৰ পৰা বগৰী খেতিৰ লগত জড়িত কি এইবাৰ বগৰী কৰিছে আপুনি যদি নামকেইটা উল্লেখ কৰে এইবাৰ আপোনাৰ বলচুন্দৰী আপেল বাট টাইৱান আৰু থাইলেণ্ড কেনেকুৱা উৎপাদন কেনেকুৱা বৰ্তমান যিহেতু আপোনালোকৰ প্ৰায় বিক্ৰীৰ বাবে আপোনালোকে সাজু হৈছে কেনেকুৱা উৎপাদনটো কেনেকুৱা হৈছে উৎপাদনটো এই বছৰতো ঠিকেই আছে ভাল প্ৰডাকশ্যনে হৈছে বিক্ৰীৰ কাৰণে সেনেকুৱা ঠিক ইমান অসুবিধা পোৱা নাই প্ৰব্লেম হ'ল মধ্যভোগীটো মানে যেতিয়া বেপাৰীক দিয়া যায় ইয়াৰ পৰা মালটো তেতিয়া ৰেটটো অলপ কম পোৱা যায় যে নিজে বিক্ৰী কৰা যায় অলপ বেছি পোৱা যায় কেনেকুৱা ধৰণৰ ক'ত বিক্ৰী হয় ইয়াৰ বগৰী যিহেতু আমি গম পাইছোঁ যে বিদেশলৈ মাজে মাজে ৰপ্তানি হয় আপোনালোকে ক'ত বিক্ৰী কৰে বিশেষকৈ আমি ইয়াৰ পৰা আপোনাৰ বেপাৰী আহে বেপাৰী ইয়াৰ পৰা আপোনাৰ গুৱাহাটীলৈ লৈ যায় তাৰপৰা সিহঁতে ডিষ্ট্ৰিবিউটৰৰ পৰা আন ঠাইলৈ পঠাই দিয়ে আপুনি বগৰীৰ খেতি কৰিছে আমি গম পাওঁ যে আপুনি অন্য কিছু খেতিৰ সৈতেও জড়িত হৈ আছে আৰু কি খেতিৰ সৈতে আপুনি বৰ্তমান জড়িত হৈ আছে মই মালভোগ কলৰ বাগান আছে চব্জিৰ বাগান আছে আৰু গোটেই ধান খেতি সৰিয়হ গোটেই আৰু খেতিৰ লগতে জড়িত 2022 পৰাই কেনেকুৱা আপোনাৰ মানে সংস্থাপনৰ পথ এটা মুকলি হৈছে বুলি ক'ব পাৰি নে ইয়াত যিহেতু প্ৰায় প্ৰতি ঘৰ লোকৰ প্ৰতিগৰাকী ব্যক্তি কৃষি কাৰ্যৰ সৈতে জড়িত হৈছে কেনেকুৱা উপাৰ্জন কেনেকুৱা কৃষি কাৰ্যৰে মই 2002 পৰা আপোনাৰ ডিগ্ৰী পাৰ্ট 1 পৰা ইস্তফা দিলোঁ কলেজ ইয়াৰ পিছত বেলেগ কোম্পানীত গুচি গ'লোঁ তাৰপিছত 2-3 বছৰ যেতিয়া মই কাম কৰিলোঁ তাৰপিছত নাই মুনাফা নহয় তাৰ পৰা আহি কিনে মই ভাবিলোঁ যে খেতিৰ লগত মই আৰম্ভ কৰিলোঁ প্ৰথম কল বাগান আৰম্ভ কৰিলোঁ কৰাৰ পৰা কিছু এষ্টাব্লিছ হৈছোঁ আকৌ এতিয়া 2016-17 পৰা আকৌ বগৰী আৰম্ভ কৰিলোঁ এতিয়া ক'ব গ'লে মোৰ নিজৰ পৰিয়ালৰ লগতে আৰু 6-7টা পৰিয়াল মানে পোহপালন দিব পৰা সক্ষম হৈছোঁ আৰু এতিয়ালৈ ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনাক শুভেচ্ছা জনাইছোঁ হয় এনেদৰে তেওঁ উল্লেখ কৰিছে যে তেওঁ প্ৰথম অৱস্থাত তেওঁ শিক্ষা সাং কৰি তেওঁ কোম্পানীত কিছু কাম কৰিছিল কিন্তু তেওঁ পৰৱৰ্তী সময়ত তেওঁ কৃষি কাৰ্য আৰম্ভ কৰিলে আৰু তেওঁৰ নিজৰ লগতে কেইবাগৰাকী ব্যক্তিক ইয়াত সংস্থাপন দিছে আৰু আমি আমাৰ টেলিভিছন স্ক্ৰীনৰ অন্যফালে আমি দেখুৱাই থাকিম কিদৰে ইয়াত বগৰীসমূহ ইতিমধ্যে লমালমে লাগিছে আৰু তেওঁলোকে প্ৰায় বিক্ৰী প্ৰক্ৰিয়া যি আছে আৰম্ভ কৰিছে আৰু আমাৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম অন্য এগৰাকী স্থানীয় যুৱক আছে নৱজ্যোতি নাথ আপোনাৰ কাষলৈ আহিছোঁ আপুনি অধ্যয়নৰ সমান্তৰালকৈ কৃষি কাৰ্যৰ সৈতেও জড়িত হৈ থাকে এইবাৰ কেনেকুৱা আপোনালোকৰ এই অঞ্চলটোৰ যুৱচাম কেনেকুৱা ধৰণে জড়িত হৈছে যদি অকণমান জনাই হয় নমস্কাৰ আমাৰ এই অঞ্চলৰ যুৱকচাম খেতিৰ লগতে বৰ্তমান জড়িত ময়ো আপোনাৰ ডিগ্ৰী ফাৰ্ষ্ট চেমৰ পৰা এই খেতিৰ লগত জড়িত হৈ আছিলোঁ এতিয়া পঢ়াও কমপ্লিট হ'ল মোৰ এতিয়া বৰ্তমান খেতিৰ লগতে জড়িত হৈ আছোঁ বিভিন্ন ধৰণৰ ৰবি শস্য আছে বৰ্তমান মালভোগ কলৰ খেতি থাইলেণ্ড বগৰী আপেল বগৰী গোটেইবিলাকে আছে এইবিলাকৰ লগতে জড়িত হৈ আছোঁ আমি আৰু
আৰু বৰতাৰীৰ বিভিন্ন ধৰণৰ উৎপাদিত কলৰ পৰা আমি বগৰীলৈ যদি দেখোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিগত সময়ছোৱাত বিদেশলৈও ৰপ্তানি হৈছে কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে আপোনালোকে চৰকাৰীভাৱে বা কেনেকুৱা ধৰণৰ সুবিধা বৰ্তমান চৰকাৰীভাৱে একো সুবিধা পোৱা নাই আমি যি কৰিছোঁ আমাৰ নিজৰ দ্বাৰাই কৰিছোঁ তাৰোপৰি আপোনাৰ আমাৰ ওচৰত আমাৰ মানে বাগানত এই বেপাৰী আহি লৈ যায় বগৰীখিনি আৰু আমি নিজেও কেতিয়াবা বজাৰত লৈ যাওঁ নিজে লৈ গ'লে অৱশ্যে অলপ বেছি পইচা পোৱা যায় ধৰি লওক 40 টকা চলি আছে আমি 50 টকা পাওঁ বেপাৰী আহিলে ইয়াতে আমাৰ 30 টকাৰ পৰা আৰম্ভ কৰে দিয়াটো এনেকুৱা কিমানমান যুৱক ইয়াত সংস্থাপিত হৈ আছে যদি আপুনি অনুমানিক আপোনাৰ পৰা জানিবলৈ আমি চেষ্টা কৰোঁ এই অঞ্চলৰ যুৱক মানে আপোনাৰ আমাৰ এই বৰতাৰী গাঁৱৰ আমাৰ গাঁওখনৰ কথা কওঁ মই আমাৰ গাঁওখনৰ প্ৰায় মানে কি 95% যুৱক খেতিৰ লগতে জড়িত বৰ্তমান হয়তো কিছুমান কোম্পানীত আছে কিন্তু কোম্পানীত আৰু 2 দিন যায় আৰু আহি পেলাই আৰু আপোনাৰ খেতিৰ লগত জড়িত হৈ থাকে গোটেইবিলাক কামে কৰি থাকে আমাৰ যুৱকবিলাক এনেই নাথাকে আৰু চববিলাকে খেতিৰ লগতে জড়িত বৰ্তমান ঠিক আছে ধন্যবাদ শুভেচ্ছা জনাইছোঁ হয় এনেদৰেই আজি দক্ষিণ কামৰূপৰ বৰতাৰী অঞ্চলৰ প্ৰায় প্ৰতিগৰাকী ব্যক্তি বৰ্তমান কৃষি কাৰ্যৰ সৈতে জড়িত হৈ পৰিছে আৰু ইয়াত এক কৃষি বিপ্লৱৰ এক কেন্দ্ৰস্থললৈ ৰূপান্তৰিত হৈছে বৰ্তমান আৰু মই মোৰ সহযোগী আৰু